গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। প্ৰথমতে সকলোকে মই গুড মৰ্ণিং জনাইছোঁ। তো আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, ময়ো ভালে কুশলে আছোঁ। চ' মই শ্বিলং যোৱা পাৰ্ট 1 ভিডিঅ'টো আপলোড দি দিছোঁ। তো যিসকলে চোৱা নাই চাব, লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো আজি মই পাৰ্ট 2টো দিম। পাৰ্ট 2ত মই গোটেইখিনি কাভাৰ কৰিম শ্বিলং যোৱা। চ' চাব আপোনালোকে পাৰ্ট 2। লগতে তাতে কিবা মোৰ ভুল হ'ব পাৰে, চ' আপোনালোকে কমেণ্ট কৰি জনাব বা লাইক এটা কৰি দিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাব বিচাৰিছোঁ যে মোৰ 1K ছাবস্ক্ৰাইব আপোনালোকে কমপ্লিট কৰি দিলে আৰু অনাগত দিনতো এনেকৈ মৰম দি যাব। মই লগতে নতুন নতুন ভিডিঅ' আপোনালোকক দেখাব পাৰিম। তো ফাইনেলি গাইজ আমি মাউচামি কেব আহি পালোঁ। এই মাউচামি কেবৰ এখন চাইনবোৰ্ড চাই লওক আপোনালোকে। এখন চাইনবোৰ্ড। এতিয়া আমি ভিতৰত সোমাই গৈ আছোঁ। ভিতৰত কি আছে মই সম্পূৰ্ণ দেখুৱাম আজিৰ এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো কেৱল এণ্ডিঙলৈ চাব। এইখন মাউচামি কেবৰ মেইন চাইনবোৰ্ড হয়। ইয়াতে যিসকল পৰ্যটক যায় তাত বহি ফটো উঠে তেখেতসকলে। এতিয়া আমি ভিতৰত সোমাই আহিলোঁ। এতিয়া ইয়াৰ পৰা আমি টিকেট ল'ব লাগিব। এতিয়া ফাইনেলি গাইজ আমাৰ টিকেট লোৱা কমপ্লিট হ'ল। এতিয়া আমি ওপৰত উঠি গৈ আছোঁ। ওপৰত কি আছে মই আজিৰ এই ভিডিঅ'টোত সকলোবোৰ দেখুৱাম। চ' ভিডিঅ'টো চাই দেখিব। তো ফাইনেলি গাইজ আমি পাহাৰ বগাই বগাই আহি এটা বিশাল গুহা পালোঁ। এই গুহাটোৰে শ মানুহ গৈ আছে ভিতৰত। এই গুহাটোৰে আগত কি পায় নাজানো বাৰু, গৈ আছোঁ গুহাটো মই দেখাই গৈ আছোঁ আপোনালোকক। এই গুহাটোৰ ভিতৰত পূৰা লাইট জ্বলাই থৈ দিছে। ঠাণ্ডা, খুব ঠাণ্ডা। এই পাহাৰৰ তলত হয় এই গুহাটো। বলক আগলৈকে যাওঁ, কি পাওঁ মই দেখাই আছোঁ সকলোবোৰ। ফাইনেলি গাইছ আমি গুৱাহাটীৰ পৰা ওলালোঁ। ইয়াৰ চাওক গুৱাৰ পৰা আমি ওলাই আছোঁ। গুৱাহাটী বহুত দীঘল হয়, তো আপোনালোকে গ'লে গম পাব কিমান দীঘল হয়। এতিয়া গাইছ আমি যিহেতু গুৱাহাটীৰ পৰা ওলালোঁ, এতিয়া আমি টাইমো হ'ল লাঞ্চ কৰা। এতিয়া আমি হোটেললৈ যাওঁ লাঞ্চ কৰিবলৈ। এয়া আমি হোটেলত আহি পালোঁ। ভাতৰ অৰ্ডাৰ দি দিলোঁ। এয়া আমাক দি দিলে খানা। এতিয়া গাইজ খানা দি দিলে আমাক, দালি ভাত চব্জি মাংস দি দিলে, যিহেতু খাই দিওঁ খানা। আৰু এটা সুন্দৰ চেৰাপুঞ্জীৰ পৰা আমি এতিয়া আকৌ এলিফেণ্ট ফলছলৈ আহিলোঁ। তো এই এলিফেণ্ট ফলছৰ ভিতৰত আহিয়ে আছোঁ। তো এতিয়া আমি গাড়ী পাৰ্কিং কৰিম, তাৰপিছত আকৌ ভিতৰলৈ যাম। তো ভিতৰত মই দেখাই আছোঁ তাৰে পৰিৱেশ। তো চাই থাকক আপোনালোকে গাইজ। মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছোঁ আঁকোৱালি লোৱা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ
কি যে সৰল তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তোমার নাম সিনারে তোমার সমান হ'ব কোনো তুমি জানো বুজানে অবুজনহীনতে তোমাৰ এই কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা না হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱা না সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো